এই শিদলি সমষ্টিৰ 42টা প্ৰাইমাৰীৰ সভাপতি সম্পাদক আদি কৰি প্ৰাইমাৰী কমিটিৰ আমাৰ পেৰেণ্ট বডি মহিলা শাখা আৰু যুৱ শাখা লগতে বিভিন্ন আমাৰ মাইনৰিটি সেলৰ পৰা আৰম্ভ কৰি এসসি সেল বিভিন্ন স্তৰৰ আমাৰ ইউপিপিএল দলৰ সন্মানীয় কৰ্মকৰ্তাসকল আমাৰ ইউপিপিএল দলৰ কেন্দ্ৰীয় সভানেত্ৰী তেখেত বীণা গয়াৰী ডাঙৰীয়ানী গোৰ্খা সমাজৰ প্ৰেসিডেন্ট তেখেত উত্তম প্ৰধান আৰু সেক্ৰেটাৰী বিউটি বসুমতাৰী ডাঙৰীয়ানী আৰু বিভিন্ন স্তৰৰ আমাৰ ইউপিপিএল দলৰ কৰ্মকৰ্তাসকল সাপোৰ্টাৰসকল প্ৰথমতে মই আপোনালোক সকললৈ আজিৰ এই সুখখনত মোক সংগ দিয়াৰ বাবে ইউপিপিএল দলৰ এজন নিৰ্বাচিত মনোনীত প্ৰাৰ্থী হিচাপে লগতে আমাৰ সহযোগ কৰিছে এজেপি বিজেপি জিএসপি কে আদি কৰি বিভিন্ন স্তৰৰ নেতা কৰ্মীসকলক মই অশেষ মোৰ ফালৰ পৰা ধন্যবাদ যাচিছো মই নমস্কাৰ দিছো মোৰ আন্তৰিক শুভেচ্ছা আপোনালোকক যাচিছো যে আগন্তুক 6 এপ্ৰিলৰ হ'ব লগা আমাৰ 15তম অসম বিধানসভা জেনেৰেল যেটো নিৰ্বাচন এই নিৰ্বাচনত আপোনালোকে আজি ইউপিপিএল দলৰ মনোনীত প্ৰাৰ্থী হিচাপে মোক সহযোগ কৰিব আৰু আপোনালোকৰ যে বৰদান সেই বৰদান নিশ্চয় আপোনালোকে মোক দিব আৰু এইটোৱে প্ৰমাণ যে আপোনালোকে আজি নিজৰ কাম বন এৰি আজি হদল বলে দলে দলে বিভিন্ন গাঁও বিভিন্ন প্ৰান্তৰ পৰা আহি আজি এই নমিনেশ্যন ফাইলিং কৰা এই মানে ৰেলীত আপোনালোকে যোগদান কৰিলে আৰু আমি জাতিকে ক'ব পাৰো যে আজি পৰিৱৰ্তনৰ এটা ঢেউ পৰিৱৰ্তন বিচাৰিছে ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে পৰিৱৰ্তন বিচাৰিছে অৰাজকতাৰ বিৰুদ্ধে অনীতিকৰ বিৰুদ্ধে এই কাৰণে আজি সমষ্টিবাসী ৰাইজে নতুন এটা মুখ দেখিছে বিচাৰিছে আৰু মই যেটো এই শিদলি সমষ্টিৰ অন্তৰ্গত এজন বাসিন্দা হয় ইয়াৰে মই নাগৰিক হয় আজি দেখিছো যে যোৱা 15টা বছৰ অসমৰ কেবিনেট মিনিষ্টাৰ হৈ এইটো সমষ্টি তেখেতে দখল কৰি আছিল তেখেতে সমষ্টিবাসীৰ সমস্যাৰ আজি তেখেতে গুৰুত্ব দিয়া নাছিল তেখেতে সমষ্টিবাসীক তেখেতে আঁকোৱালি লোৱা নাছিল আমাৰ সমষ্টিবাসীৰ সমস্যাৰ আজি তেখেতে জীয়াই ৰাখিছিল যে আমাৰ মাটি বাৰীৰ সমস্যা আমাৰ খোৱা পানীৰ সমস্যা আমাৰ স্বাস্থ্য ক্ষেত্ৰৰ যেনেকৈ সমস্যা ঘৰবিলাক হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ আছে ইয়াত ডক্টৰ নাই নাৰ্ছ নাই তেনেকৈ সমস্যা স্কুল কলেজৰ সমস্যা ডি ভোটাৰৰ সমস্যা এই সমস্যাৰ আজি তেখেতে জীয়াই ৰাখিছিল আৰু জীয়াই ৰাখাতেও হয়তো তেখেতৰ একমাত্ৰ তেখেতৰ নীতি আছিল নীতিবিহীন তেখেতে যোৱা 15টা বছৰ মন্ত্ৰিত্ব লাভ কৰি আমাৰ ৰাজ্যক দুৰ্দশাত তেখেতে ঠেলি দিছিল ইয়াৰ বিৰুদ্ধে আমাৰ আজি আমি থিয় হৈছো মই এজন মনোনীত প্ৰাৰ্থী হিচাপে আপোনালোকক আজি আশ্বাস দিব বিচাৰিছো আপোনালোকে বিশ্বাস ৰাখিব পাৰে যে মই জিকি যোৱাৰ পিছত এই সমস্যাৰ আজি মই অসম বিধানসভাৰ মজিয়াত বলিষ্ঠভাৱে মই উত্থাপন কৰিম আৰু ইয়াৰ আখু মীমাংসাৰ কাৰণে মই যত পৰনাস্তি কোনো ত্ৰুটি নেৰাকৈ মই সেইটো সমাধান কৰিবলৈ মই চেষ্টা চলাম তো সেই কাৰণে ৰাইজ আগুৱাই আহক আমি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে অনীতিকৰ বিৰুদ্ধে আমি মাৰ বান্ধি থিয় দিব লাগিব আৰু আমি ইউপিপিএল দল আজি আমি এই 12টা সমষ্টিৰ ভিতৰত আমি 8টা সমষ্টিত এককভাৱে আমি ইউপিপিএল প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু 3টা সমষ্টিত আমি বন্ধুত্বপূৰ্ণভাৱে আমি ইয়াত যুঁজ দিম তো সেই কাৰণে আপোনালোকে জানে যে আজি যোৱাটো সময়ত বিপিএফ দলে 15টা বছৰ তেওঁলোকে কেনেকৈ দখল কৰিব পাৰিছিল এই শিদলি সমষ্টিটো ইয়াৰ একমাত্ৰ কাৰণটো হ'ল যে কাউন্সিলৰ তেখেতসকলৰ বিপিএফৰ তেনেকৈ তেওঁলোকে চৰকাৰ গঠন কৰিব পাৰিছিল তেওঁলোকৰ হাতত পিচিডিচি টিএলচিকে আদি কৰি বিভিন্ন তেনেকৈ সুবিধা কিন্তু তেওঁলোকৰ হাতত আছিল কিন্তু আজি প্ৰমোদ বড়ো নেতৃত্বাধীন আজি এই চৰকাৰে মাটি বাৰীৰ সমস্যা তেখেতে এমাহৰ মূৰত 5,000টা আমাৰ ফেমিলিক পৰিয়ালক প্ৰদান কৰিলে ঠিক তেনেকৈ বিভিন্ন চৰকাৰী আঁচনিবিলাক আজি সেল্ফ হেল্প গ্ৰুপকে আদি কৰি
আমাৰ বিভিন্ন সমস্যা ৰাজ্যিক তেখেতে সমাধান কৰিবলৈ আজি আগবাঢ়িছে। আজি বিটিআৰ চুক্তি হোৱাৰ লগে লগে আজি স্কুলবিলাক প্ৰভিন্সিয়েলাইজ হ'বলৈ গৈ আছে, যিটো নেকি BPF চৰকাৰে চন্দন ব্ৰহ্মই অসমৰ বিধানসভাৰ মজিয়াত এই সমস্যা তেখেতে কেতিয়াও উত্থাপন কৰা নাছিল। মাটিবাৰী সমস্যা, ডিভোটাৰৰ সমস্যা তেখেতে কেতিয়াও উত্থাপন কৰা নাছিল। গৰাখহনীয়াৰ সমস্যা তেখেতে কেতিয়াও উত্থাপন কৰা নাছিল। তেখেতে মিছা প্ৰতিশ্ৰুতি দি যোৱাটো 15টা বছৰ এই সমষ্টি তেখেতে জিকি গৈছিল। আজি ভোটাৰ ৰাইজে বুজি পাইছে, আমি চবেই বুজি পাইছো, তেখেতক আজি বিদায় দিবৰ হ'ল। সন্মানীয় ৰাইজসকল, আজি মই UPPL দলৰ মনোনীত প্ৰাৰ্থী হিচাপে আজি কমচে কম 30ৰ পৰা 40,000 ভোটৰ ব্যৱধানত আমি জিকি আছো। 30ৰ পৰা 40,000 ভোটৰ ব্যৱধানত আমি জিকি আছো। এইকাৰণে ৰাইজক ভাবিব নালাগে, আমি চিন্তা কৰিব নালাগে যে আজি তেখেতে টকা পইচাতে খেল খেলিব পাৰে। কিন্তু ইয়াৰো এটা উদাহৰণ আছে, যোৱা 2014 চনৰ MP ইলেকশ্যনত তেনেকে এটা তেখেতে এই প্ৰচেষ্টা লৈছিলে, কিন্তু তাতো তেখেতে হাৰি গৈছে। এই বেলিও ৰাইজে বুজি পাইছে, এই বেলি তেখেতক বিদায় দিয়াটো একেবাৰে সাধাৰণ। যাৰ কাৰণে আজি আমি জিকি যাম, মই জিকি যাম। মই জিকি যোৱাৰ পিছত আপোনালোকৰ সকলো সমষ্টিবাসীক মই কেতিয়াও দুৰ্দশাত মই নেপেলাও। আপোনালোকৰ সদায় মই লগত থাকিম। আপোনালোকৰ সমস্যাক মই সদায় মোৰ অন্তৰত হৃদয়ংগম কৰি এইটো সমস্যা সমাধান কৰাৰ কাৰণে মই চেষ্টা চলাম। য'ত পৰণাস্তি মই চেষ্টা চলাম, নোহোৱালৈকে মই চেষ্টা চলাম, আৰু হ'বৰ কাৰণে কামটো কৰিবৰ কাৰণে মই এই য'ত পৰণাস্তি মই লাগি থাকিম। এইকাৰণে এইখিনি কথাই কলো যে আপোনালোকে আগুৱাই আহক। আগন্তুক যি নিৰ্বাচন, সেই নিৰ্বাচনত আপোনালোকৰ ভোটটো প্ৰদান কৰি আৰু আমাৰ ৰাইজক যাতে বুজনি দি আহি থকা দিনবোৰ আমি যাতে 30ৰ পৰা 40,000 ভোটটো আমি প্ৰধান জয়ী যাব পাৰো, এইখিনি কথাই মই আপোনালোকক অনুৰোধ জনাইছো। হ'বনে ৰাইজ? UPPL জিন্দাবাদ, UPPL জিন্দাবাদ, UPPL জিন্দাবাদ, প্রমোদ বড় জিন্দাবাদ, BJP জিন্দাবাদ, BJP জিন্দাবাদ, BSP জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, UPPL জিন্দাবাদ, সমষ্টিবাসী জিন্দাবাদ। থ্যাংক ইউ।